জয় অসম জয় অসম জয় অসম জয় অসম। নমস্কাৰ, মই ৰীতিমণি। জয়াই অসম ইউটিউব চেনেলৰ এক বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ অনুষ্ঠানত উপস্থিত আছে আমাৰ সকলোৰে চিনাকি, সকলোৰে পৰিচিত DY365 আকাশ চুবৰ মনত অনুষ্ঠানটিৰ প্ৰথম বিজয়ী শ্ৰী সন্মিল মালী। আৰু আপোনালোকে যাদু চাব পাব sony TV খ্যাত মোবাইল মেন জাদুকৰ ধনৰ যাদু। আহকচোন আমাৰ এই অনুষ্ঠানৰ মাজলৈ আগবাঢ়ো। নমস্কাৰ, মই সন্মিল মালী হয়। এইবাৰ আজি ভূপেন্দ্ৰৰ গীত গাম বুলি ভাবিছো। গীতটো কেনেকুৱা হয় ৰাইজে মোক, অসমবাসী ৰাইজে মোক কমেণ্ট দিব বুলি আশা কৰিলো। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতি ভাবিব কোনে নোপোৱা মনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতি ভাবিব কোনে নোপোৱা মনীয়া। মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলে মোৰ জান নহ'ব সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া। মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ প্ৰবাহ নদী আৰু হয় তোমাৰ সাহস, তুমি হেৰুৱা মানসী। দুৰ্বল মানুহে যদি জীৱনৰ প্ৰবাহ নদী আৰু হয় তোমাৰ সাহস, তুমি হেৰুৱা মানসী। মানুহ যদিহে নহয় মানুহ, মানৱ কাহানিও নহয় মানুহ। মানুহ যদিহে নহয় মানুহ, মানৱ কাহানিও নহয় মানুহ। যদি মানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনে নোপোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া। মানুহে মানুহৰ বাবে। এবাৰ আজি কামৰূপীয়া লোকগীত গাম বুলি ভাবিছো, আৰু ফুলবাঞ্জি হলে ক্ষমা কৰিব। আৰু লগতে মই বৰ্তমান লকডাউনৰ সময়ত বৰ্তমান 3 মাহ ঘৰতে আছো, এতিয়া ক'তো যাব পৰা নাই। গতিকে আপোনালোকৰ ওচৰত অলপমান দুখেৰে কৈছো আৰু এটি গীত গাম কামৰূপী লোকগীত। গতিকে আপোনাৰ এই গীতকেইটা কেনেকুৱা হয় মোক কমেণ্টটো দিব।
আছে হৃদয়ৰ মাজে কুলুমে আছে হৃদয়ৰ মাজে নমস্কাৰ, মই যাদুকৰ ধন। আপোনালোকে চাই আছে ইউটিউব চেনেল জয় আই অসম। হয়, জয় অসমৰ সকলো দৰ্শকবৃন্দক মই যাদুকৰ ধনে স্বাগতম জনাইছোঁ। এটি সুন্দৰ যাদু লৈ আপোনালোকৰ মাজত আহি উপস্থিত হৈছিল এই জয় অসমৰ জৰিয়তে। আপোনালোকে জয় অসম ছাবস্ক্ৰাইব কৰক। এই ভিডিঅ'টো অন্য এজনলৈ প্ৰেৰণ কৰিবলৈ আপোনালোকে শ্বেয়াৰ কৰক, লগতে লাইক কমেণ্টেৰে আপোনালোকৰ আশীৰ্বাদ কৰিবলৈ নিশ্চয় নাপাহৰিব। আপোনালোকে চাই আছে মোৰ যাদু কেৱল জয় আই অসম। ইমান সময় আপোনালোকে জয় আই অসম ইউটিউব চেনেলৰ এই বিশেষ অনুষ্ঠান উপভোগ কৰিলে। আশা কৰোঁ নিশ্চয় ভাল পালে। যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰক। আৰু আপোনালোকৰ আশীৰ্বাদ হিচাপে আমাৰ ভিডিঅ'বোৰ লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আমাৰ ভিডিঅ'বোৰ অন্য এজনলৈ শ্বেয়াৰ কৰক। জয় আই অসম। ধন্যবাদ।